নমস্কাৰ বন্ধুসকল, বাছুৰীটো আপোনালোকক স্বাগত। আজি মই মেইন গেটৰ সম্পৰ্কে কেইটামান কথা ক'ম। তো মেইন গেটখন কেনেকুৱা ধৰণৰ হোৱা উচিত, আৰু আজিকালিতো জানেই বহুতে বিভিন্ন ধৰণৰ ডিজাইন দিবলৈ লৈছে গেটখন মানে লুকটো ভাল হ'বৰ কাৰণে, কিন্তু কিছুমান এনেকুৱা মানে ডিজাইন আছে যিবিলাক একেবাৰে বাস্তু শাস্ত্ৰৰ বিপৰীত হয়। আপোনাৰ ঘৰখনলৈ ভাল ফল দিয়াতকৈ বেয়া ফলহে কঢ়িয়াই আনিব। গতিকে তেনেকুৱা ধৰণৰ গেটবিলাক প্ৰায় লগাব নালাগে। মই কেইটামান গেটৰ ডিজাইন আপোনালোকক দেখুৱাম। বন্ধুসকল, আপোনালোকৰ ৰিকুৱেষ্ট যে মোৰ এই চেনেলটি আপোনালোকে আগবঢ়াই লৈ যাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয়নো মই বহুতো এনেকুৱা তথ্যমূলক ভিডিঅ' আপোনালোকক লৈ আহিম যিখিনি আমাৰ মানৱ জীৱনত একেবাৰে দৰকাৰী হয়। আপুনি বাস্তুটো নুই কৰি পেলাই একেবাৰে আপুনি প্ৰগতি কেতিয়া পাব নোৱাৰে বা থাকিব নোৱাৰে, সেইটো আপুনি জানেই। মই এটা কথা বিশ্বাস কৰোঁ যাতে বন্ধুসকল জ্ঞান ভগালে বাঢ়ে। গতিকে আপুনি আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গৰ তথা আপোনাৰ ওচৰ চুবুৰীয়া সকলোৱে যাতে ইয়াৰ ফাইদা উঠাব পাৰে, লাভ উঠাব পাৰে, সেই গতিকে আপোনালোকে মোৰ চেনেলটি যাতে শ্বেয়াৰ কৰি দিয়ে। তো মেইন গেটৰ ক্ষেত্ৰতো সেই একেটা ৰুলেই প্ৰযোজ্য হয় যিটো আমাৰ মুখ্য দুৱাৰ ক্ষেত্ৰত হয়। মই তাৰ ভিতৰতে কিছুমান আৰু কথা আছে। গতিকে আহক বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে অলৰেডি মই মুখ্য দুৱাৰ সম্পৰ্কত বনাইছোঁৱে, কথা একেখিনিয়ে হয়। তো মেইন গেটৰ কথাটো একেখিনি কথাকে মানে প্ৰযোজ্য হয়। তো এইফালে নৰ্থ দেখিছে, এইফালে ইষ্ট আছে, এইফালে ৱেষ্ট আছে, এইফালে চাউথ আছে, আৰু এইটো হ'ল নৰ্থ ইষ্ট, এইটো নৰ্থ ৱেষ্ট, চাউথ ইষ্ট। এতিয়া আমাৰ পূবফালে যদি সদায় ৰাখোঁ, যে মই সদায় কওঁ যে সোঁমাজৰ স্থানটো খুবেই ভাল। তাৰপিছত এইটো স্থানো ভাল আছে, এইটো স্থানো ভাল আছে, আৰু আপুনি এইটো স্থানো ৰাখিব পাৰে, এইটো ৰাখিব পাৰে। কিন্তু এইটো স্থানত ৰাখিব নালাগে, এইটো ৰাখিব নালাগে, এইটো ৰাখিব নালাগে, আৰু এইটো ৰাখিব নালাগে, এইটো ৰাখিব নালাগে। আৰু এইটোতো এইফালে চাউথৰ ফালে এইটো একেবাৰে উচিত নহয় ৰখা। আৰু চাউথত অকল এটা পদেই আছে য'ত আপুনি মেইন গেট বা মেইন দুৱাৰ ৰাখিব পাৰে, সেইটো অলৰেডি মই কোৱা হৈছে। এইফালৰ পৰা 1 2 3 4কৈ হিচাপ কৰিব, 1 2 3 4। অনলি এইখন দুৱাৰ আপোনাৰ চাউথৰ বাবে মানে ৰাখিব পাৰিব, দক্ষিণৰ ফালে, আৰু বাকী এইখিনি নোৱাৰে। তো ইয়াতো নোৱাৰে, ইয়াতো নোৱাৰে, ইয়াতো নোৱাৰিব, ইয়াতো নোৱাৰিব, ইয়াতো নোৱাৰিব। কমপ্লিটলি এইফালে প্ৰতিবন্ধক আছে। ঠিক সেইদৰে ৱেষ্টতো আপুনি এইফালে ইয়াত নোৱাৰিব, এইফালে ইয়াত নোৱাৰিব, ইয়াত 3 নম্বৰখনলৈকে নোৱাৰে, ইয়াৰ পৰা পাৰিব 1 2 3 4, 4টা পদ আছে। তাৰপিছত এইটোত নোৱাৰিব, ইয়াতো নোৱাৰে ৰাখিব, ইয়াতো নোৱাৰে, ইয়াতো নোৱাৰে, ইয়াত 1 2 3 4 5খন দুৱাৰ আছে। তো এইফালে কেইখন দুৱাৰ পালোঁ, 1 2 3 4 5। উত্তৰ আৰু পূৰ্বৰ ফালে 5খন, দক্ষিণৰ ফালে 1খন পালোঁ, আৰু ইয়াৰ ফালে ৱেষ্টৰ ফালে 4খন পালোঁ। ৱেষ্টতো ঠিক সোঁমাজত ৰখাখন আটাইতকৈ ভাল ফল দিয়ে। ইয়াতো যিটো একেবাৰে সোঁমাজত 5 নম্বৰ থাকিব, যিখন কুবেৰৰ দুৱাৰ, সেইখন খুব ভাল ফল দিয়ে। তো বাকীকেইখনো ভাল দিয়ে, মানে এই মাজৰকেইখনে বেছি ভাল ফল দিয়ে। আৰু কথা এটা কওঁ এইখিনিতে, আপোনাৰ যদি কিবা কাৰণত পূবফালে মাজত গেট ৰখাৰ কাৰণে অসুবিধা হ'ল, যদি কিবা অসুবিধা হৈছে, আপোনাৰতো মেইন ৰোডটো এইফালে যাব লাগিব, তেতিয়াহে আপুনি পূবফালে ৰাখিব পাৰিব দুৱাৰখন। তো এই 4টা পদত যদি আপোনাৰ ৰাখিবলৈ অসুবিধা হৈছে, আপুনি ইয়াতো ৰাখিব পাৰে, ইয়াতো ৰাখিব পাৰে, এই দুটাতো ৰাখিব পাৰে পূবফালে। যদি আপোনাৰ এই 4টা পদৰ বাহিৰে ইয়াতো ৰাখিব পাৰে। ইয়াত মানে আপোনাৰ ভাল ফলো নিদিয়ে, বেয়া ফলো নিদিয়ে, কিন্তু ৰাখিব পাৰি আৰু যদি আপোনাৰ বিশেষ অসুবিধা হৈছে। কিন্তু এইফালে একেবাৰে ৰাখিব নালাগে। এইফালে অলৰেডি মই কোৱা হৈছে যোৱা ভিডিঅ'ত, এইটো ৰোগৰ কাৰক একেবাৰে। আপোনাৰ এইফালে দুৱাৰ লগাৰ লগে লগে মানে আপোনাৰ বিশেষকৈ আপোনাৰ ঘৰৰ মহিলাসকলৰ নানানটা ৰোগ হ'ব, আৰু ঘৰৰ মুৰব্বীজনৰ ৰোগ হ'বই হ'ব। ঠিক সেইদৰে আপুনি নৰ্থৰ ফালে এই পদকেইটাৰ বাহিৰে ইয়াতো ৰাখিব পাৰে, যিটো নৰ্থ ইষ্ট বুলি কোৱা হয়। কিন্তু ইয়াত ইমান ভাল ফলো নিদিয়ে, বেয়া ফলো নিদিয়ে, কিন্তু ৰাখিব পাৰে ইয়াত। কিন্তু এইফালে একেবাৰে ৰাখিব নালাগে। যে নৰ্থ ইষ্টত আপুনি দুৱাৰ ৰাখিলে আপোনাৰ ঘৰখনৰ মহিলাগৰাকী বাহিৰত থাকিব লগা হ'ব পাৰে। আপুনি মানে এনেকুৱা এটা যুগ বনি যাব যে তেওঁ বাহিৰতে এনি টাইম থাকিবলগীয়া হ'ল। ধৰি লওক আপোনাৰ আমেৰিকাত তেওঁ চাকৰি কৰে, তেওঁৰ ল'ৰাই, তো চাকৰি কৰি পেলাই তাতে তেওঁ থাকিব লগা হ'ব পাৰে, বা মাকৰ ঘৰলৈ বাৰে বাৰে যোৱা হ'ব পাৰে, মাকৰ ঘৰত গৈ বহুদিন থাকি গুচি আহে। যদি আপোনাৰ গেটখন নৰ্থ ৱেষ্টত আছে, ইয়াত আছে বা ইয়াত আছে, তেতিয়া তাৰপিছতো যদি আপোনাৰ ঘৰৰ স্ত্ৰীগৰাকী বা মহিলাগৰাকী ঘৰতে আছে, মানে বাহিৰত যাব লগা হোৱা নাই, তেতিয়াহ'লে অকণমান চিন্তাৰ বিষয় হৈ যায়। ছাডেনলি কিবা এটা ঘৰৰ মানুহজনৰ লগত লাগিব আৰু একেবাৰে গুচি যাবলৈ আছে। গতিকে এইফালে দুৱাৰ থাকিলে, গতিকে পৰাপক্ষত এইফালে দুৱাৰ দিব নালাগে। আৰু এইটো চাওক ৱেষ্টৰ ফালে এইকেইটা গোটেইকেইটা ভাল। আপুনি ৱেষ্টতো মই এটাই কওঁ, আপুনি
এইকেইটা পদৰ ভিতৰত যদি আপুনি ইনকেছ কিবা কাৰণত যদি এই 4টা পদত আপুনি দুৱাৰ ৰাখিব নোৱাৰে, এই 2টা পদত ৰাখিব পাৰিব, কিন্তু কিছুমান নিবাৰণ কৰিব লাগিব। মই সেই বিষয়ে পিছত ক'ম বাৰু, কি ধৰণৰ নিবাৰণ কৰি আপুনি ইয়াত ৰাখিব পাৰে দুৱাৰ। আৰু এই পদকেইটাত একেবাৰে নোৱাৰে, এইকেইটা একেবাৰে মাৰাত্মক। আৰু চাউথৰ ক্ষেত্ৰতো সেইটো অলৰেডি কৈছোঁৱেই, দক্ষিণৰ ক্ষেত্ৰত অকল এখন দুৱাৰেই আছে। তো দক্ষিণৰ ক্ষেত্ৰত কি হয় চাওক, এটা প্ৰব্লেম হ'ব পাৰে আপোনাৰ। তো আজিকালিতো টাউনত মাটি প্ৰায় মানুহে মানে কঠা হিচাপতে কিনে, বিঘা হিচাপততো মাটি নিকিনেই, বহুত দাম টাউনৰ মাটি। গতিকে তো টাউনত যদি 2 কঠা বা 1.5 কঠা মাটিত আপুনি ঘৰটো কেনেকৈ বনাব এতিয়া চাওক। তো টাউনত যদি আপোনাৰ 1.5 কঠা 2 কঠা মাটিত আপুনি গেটখন কেনেদৰে দিব? কাৰণ কেলৈ টাউনততো আপুনি বেছি বহল নাথাকে মাটিবিলাক, বেছিভাগ মানে ৰেক্টেংগুলাৰ মাটিয়ে মানে টাউনত পোৱা যায়। তো মানে আপোনাৰ বহলটো কম থাকে, দীঘলটো বেছি থাকে। গতিকে তেনে ক্ষেত্ৰত কি হয় চাওক, এতিয়া আপুনি ইয়াৰ পৰা এই মূৰলৈকে যদি আপোনাৰ অকল 40 ফুটহে বহল থাকে, তো 9 ভাগ যদি কৰোঁ তেতিয়াহ'লে 4.5 ফুট বা 5 ফুটলৈ অলপ কম হ'ব। তো 5 ফুটত কি হয়, গেটখন সৰু হৈ যায় আপোনাৰ। 5 ফুটত আপোনাৰ গেটখন কি হয়, ট্ৰাক আহিলে আপোনাৰ নোসোমাব ভৱিষ্যতে। তো মিনিমামটো আপুনি 10 ফুট দিব লাগিব তাৰ মানে আপোনাৰ গেটখনৰ কাৰণে। তেতিয়া আপুনি কি কৰিব পাৰিব, যিহেতু আপোনাৰ যিহেতু মই দক্ষিণৰ ছাইডে কৈছোঁ যে অকল এটা পদেই অকল আছে মেইন দুৱাৰ বা আপোনাৰ মেইন গেট দিবৰ কাৰণে। এতিয়া মেইন গেটৰ ক্ষেত্ৰত কি হ'ল, এটা পদ থাকোঁতেতো আপোনাৰ 5 ফুটেই হ'ল অকল। গতিকে 5 ফুটত আপুনি মেইন গেটখন নাহে। তেতিয়া আপুনি কি কৰিব পাৰিব, এই পদটোৰ বাহিৰেও এই পদটো ল'ব পাৰিব, এই পদটো ল'ব পাৰিব, এই পদটো ল'ব পাৰিব, এই পদটো ল'ব পাৰিব, এই 2টা পদ ল'ব পাৰিব। আৰু যদি তাতকৈ সৰু থাকে, যদি 40 ফুটতকৈ সৰু থাকে, তো এইটো পদলৈকে যেনে তেনে ল'ব পাৰে আৰু এই পদটোলৈকে। কিন্তু এই পদটো একেবাৰে ল'ব নালাগে। আৰু এইফালৰ পৰা এইকেইটা এইফালৰ পৰা এইকেইটা কমপ্লিট মাৰাত্মক, এইকেইটা একেবাৰে ল'ব নালাগে। তো গতিকে চেষ্টা কৰিব লাগে যাতে এইটো আৰু এই পদৰ ভিতৰতে গেটখন হয়। আৰু যেনিবা ধৰি ল'লোঁ যেনিবা এই 2টা পদৰ ভিতৰতে আপোনাৰ গেটখন হৈ গ'ল। তো আপোনাৰ গেটখন এই 2টা পদৰ ভিতৰতে গেটখন হয়, 2 পাল্লাৰ গেট এখন হৈ গ'ল। আৰু গেটখন কেতিয়াও 4 পাল্লা হ'ব নালাগে, 2 পাল্লা গেটে হ'ব লাগে। তো এই 2 পাল্লা গেট হৈ গ'ল। তেতিয়া আপুনি কি কৰিব, প্ৰায় আপুনি ব্যৱহাৰ কৰোঁতে এইফালৰ পাল্লাটো বেছি ব্যৱহাৰ কৰিব। এইফালতো আপুনি ফিক্স মাৰি থৈ দিব, কেতিয়াবা মানে ট্ৰাক আহিলে আপুনি খুলিব অকল। প্ৰায় মানুহজন অহা যোৱা কৰোঁতে এইফালৰ পাল্লাখন বেছি ইউজ কৰিব, কাৰণ এইফালৰ পাল্লাখন আপোনাৰ কমপ্লিটলি চতুৰ্থ মানে ঘৰটোত পৰি গ'ল, যিটো বাস্তুসন্মতভাৱে হ'ব লাগে। বন্ধুসকল চাওক, এইটো মানে ঘূৰি থকা প্লট, মানে বিদিশা প্লট বুলি কোৱা হয়। যেনেকৈ মই মেইন ডোৰৰ ক্ষেত্ৰত কৈছিলোঁ, তো মেইন গেটৰ ক্ষেত্ৰতো একেটা মানে কথাই প্ৰযোজ্য হয়। তো ইয়াত তেনেকুৱা কোনো নতুনত্ব নাই, তথাপিতো মই দেখুৱাই দিছোঁ। তো ইয়াত আপোনাৰ ইষ্টৰ ফালে এইকেইখন দুৱাৰ, মোৰ যিখিনি ৰাইট চিন দিয়া আছে সেইখিনিত মানে গেট ৰাখিব পাৰে। আপোনাৰ এইটো হ'ল ইষ্ট হয়, তো এই 2টা পদ, 1 2টা আপোনাৰ ইষ্টৰ ফালে 2টা পদত আপুনি গেট ৰাখিব পাৰে। ঠিক তেনেকৈ নৰ্থত 2টা ৰাখিব পাৰে। আৰু চাউথৰ ফালে আপুনি এইটো ৰাখিব পাৰে, 1 2টা ৰাখিব পাৰে। কিন্তু এইফালে অকল এটাই ৰাখিব পাৰিব আপুনি, এইফালে ৰাখিব নোৱাৰে। তো ৱেষ্ট টু চাউথ আপুনি অকল এটাই পালে গেট। আৰু চাউথ টু ইষ্ট আপুনি 1 2 3 4 পালে। আৰু এইফালে আপুনি এইটো ৰাখিব পাৰিব, ইয়াত 2খন। আৰু আপোনাৰ ৱেষ্ট টু নৰ্থ আপুনি ৱেষ্ট টু নৰ্থ ইয়াত 2খন পালে, ইয়াত 2খন পালে। ঠিক তেনেকৈ নৰ্থ টু ইষ্ট আপোনাৰ 1 2 3 4, বাকীখিনি যিখিনি কাটা চিন দিয়া আছে সেইখিনি আপুনি দুৱাৰ ৰাখিব নোৱাৰে। তো এইটো হ'ল মানে ঘূৰি থকা প্লটটো। আৰু ঘূৰি থকা প্লটৰ কথা এটা মই আপোনালোকক কৈ থওঁ মনত পৰোঁতে। তো ঘূৰি থকা মাটিডোখৰ ভূখণ্ড হ'লে কি হয়, আপোনাৰ কাম বহুত ওলায় ঘৰখনত। আপুনি কাম কৰি শেষ কৰিব নোৱাৰিব। আপুনি দুগৰাকী যদি ঘৰৰ বন কৰা মানুহ যদিও ৰাখে, তথাপিতো ঘৰৰ গৃহিণীয়ে মানে নকৰৰ নিচিনাকৈ কাম কৰিব লাগিব, ইমান কাম ওলাব। বিশেষকৈ মহিলা মানে এই ঘৰখনত, বিশেষকৈ তেনেকুৱা ঘৰখনৰ মানে স্ত্ৰীগৰাকীৰ, মহিলাগৰাকীৰ কাম বেছি ওলায়। তো এনেকুৱা ভূখণ্ড মানে ঘূৰি থকা এনেকুৱা প্লট, বিদিশা প্লট প্ৰায় বিজনেছৰ কাৰণে খুব ভাল হয় বন্ধুসকল। কিন্তু ঘৰত থাকিবৰ কাৰণে, ঘৰৰ কাৰণে ইমান ভাল নহয়, ইমান উপযোগী নহয়। তথাপিতো বেয়া নহয়, কিন্তু আপোনাৰ ব্যৱসায় কাৰণে এনেকুৱা ভূখণ্ড খুব ভাল। এইখন এখন গেট চাওক, এইখন ৱাল হ'ল, এইখন হ'ল ৱাল, এখন মেইন গেট। মেইন গেটখন এনেধৰণৰ হোৱা উচিত নহয়, কাৰণ ৱালখনতকৈ চাওক গেটখন চাপৰ। তো এনে হোৱা উচিত নহয়। এনে হ'লে কি হ'ব, আপোনাৰ ঘৰত চুৰ হোৱাৰ সম্ভাৱনা থাকিব। আৰু প্ৰায় মানুহ মানে আপোনালোকৰ ঘৰলৈ আহ-যাহ হ'ব, বেছিকৈ মানুহ আপোনালোকৰ ঘৰত মানে বেছি আহি থাকিব, আপোনালোকৰ ঘৰলৈ অতিথি বেছি আগমন হ'ব। আৰু আজিকালি দেখিছোঁ কিছুমান দুৱাৰ এনেকুৱা ধৰণৰ ডিজাইন থাকে, এইটো এনেকৈ থাকিব, ওপৰলৈ জোঙা নিচিনাকৈ এনেকৈ থাকে। এনেকুৱা ধৰণৰ ডিজাইনবিলাকো হোৱা উচিত নহয়।
আমাৰ বাস্তুশাস্ত্ৰ মতে সদায় সমান হ'ব লাগে, সদায় এনেকুৱা চাৰিকোণীয়া হ'ব লাগে। কাৰণ এই কৰ্ণাৰবিলাকত উৰ্জা থাকে, এটা পজিটিভ উৰ্জা থাকে। আপোনাৰ যদি গেটখন ইয়াৰ পৰা এনেকৈ হৈ যায়, এইফালৰ ছাইডটো এই কোণাটো কাট খাই গ'লে নাই। তো গতিকে এনেকুৱা এই কৰ্ণাৰটো যাতে কাট নখওক সেইবাবে গেটখন আপোনাৰ কমপ্লিটলি এনেকুৱা স্কুৱেৰ হ'ব লাগে, নহ'লে ৰেক্টেংগুলাৰ হ'ব লাগে। এইখন গেট চাওক এতিয়া বন্ধুসকল, এই গেটখন হ'ল এই ৱালতকৈ ওখ। ৱালতকৈ ওখ গেটো ৰাখিব নালাগে। ৱালতকৈ গেট ওখ ৰাখিলে আপোনাৰ ঘৰলৈ মানুহ একেবাৰে অহা বন্ধ হৈ যাব। তো এনেকুৱা ধৰণৰ ৱালবিলাক আগৰ যিবিলাক ডাঙৰ ডাঙৰ ৰাজমহলবিলাকত ৰখা হৈছিলে, ৰাজ অট্টালিকাবিলাকত ৰজাই ৰাখিছিলে। তাৰমানে আপোনাৰ ৱালতকৈ যদি ওখ দুৱাৰ দিয়ে, তাৰমানে সেই ঘৰলৈ মানুহ প্ৰায় নাহে। আগত ৰজাসকলে এইটো কাৰণে দিছিলে ওখ দৰ্জা, যাতে তেওঁলোকৰ ৰাজ্যৰ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰক বা নাহক ৰাজ্যলৈ। তো মানে এটা প্ৰটেকশ্যনৰ ছিকিউৰিটিৰ কথা ভাবি লৈ পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ ওখ দৰ্জা দিছিলে। কিন্তু আজিৰ যুগততো আমাৰ তেনেকুৱা ধৰণৰ মানে যুদ্ধ বিগ্ৰহবিলাক নাই। গতিকে আপোনালোকে দৰ্জাখন যেতিয়া দিওঁতে সদায় এই বস্তুটো ইয়াৰ লেভেলতে এনেকৈ সমানকৈ দিব। এইখিনি আমোক নালাগে। আৰু ধ্যান ৰাখিব, দৰ্জাখন সদায় বস্তুটো এইটো পূৰা মানে চাৰিকোণীয়া হয় বস্তুটো, যাতে এই কৰ্ণাকেইটা আমাৰ থাকে। কেতিয়াও কৰ্ণাকেইটা যাতে কাট খাই নাযায় বা এনেকুৱা ধৰণৰ ডিজাইন কেতিয়াও নহওক, এনেকুৱা ধৰণৰ ডিজাইনবোৰ হ'ব নালাগে কেতিয়াও ওখ। তো সেই কথাটো ধ্যান ৰাখিব। গতিকে চাওক বন্ধুসকল, এনেকুৱা ধৰণৰ দৰ্জা হ'ব নালাগে, ওপৰৰ ফালে ইমান ডিজাইন থকা হ'ব নালাগে, যিটো একেবাৰে বাস্তুসন্মত নহয়। আৰু এই দুৱাৰখনতে মন কৰক বন্ধুসকল, এইখন কমপ্লিটলি সমান আছে, পূৰা স্কুৱেৰ আছে। এই দুৱাৰখন খুব ভাল হৈছে, বাস্তুসন্মতভাৱে এইখন দুৱাৰ হয়। তেতিয়াহ'লে বন্ধুসকল, এইখিনি আছিলে মেইন দুৱাৰক লৈ পেলাই। তো আজিলৈকে মই যিমানখিনি ভিডিঅ' বনালোঁ, এইটো হৈ পেলাই 6টা ভিডিঅ' হ'ল। গতিকে আজি সম্পূৰ্ণ মই কমপ্লিট কৰিলোঁ মেইন দুৱাৰ আৰু মেইন গেটক লৈ পেলাই। আৰু নেক্সট মই এটা বন্ধুসকল ভাল এটা নতুন টপিক লৈ পেলাই আহিম। আৰু আপোনালোকে কমেণ্ট কৰিব বন্ধুসকল, কিটো টপিকত আপোনালোকক ভিডিঅ'টো লাগে। আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব বন্ধুসকল, মই এটা ৰিল ভিডিঅ'ত মই আপডেটবিলাক দি থাকিম, কি বনাম কি নবনাম ভিডিঅ'। তো আজিলৈ আহোঁ, আকৌ লগ পাম।